তই মনত ৰাখিব লাগিব আৰু অকল প্ৰজাৰ সুখৰ কথা মনত ৰাখিলেই নহব দেশৰ শান্তিৰ প্ৰতিও তই চিন্তা কৰিব লাগিব মোৰ মুখলৈ চাই তই কচোন আজি ৩টা বছৰ ধৰি তই ৰাজ্যৰ উন্নয়নৰ হকে কিবা কাম হাতত ললি নে কেৱল আঁচনি তৈয়াৰ কৰি থাকিলেই নহব আমাক সংস্থাপ লাগে আমাক সংস্থাপ লাগে আমাক খাদ্য লাগে আমাক খাদ্য লাগে আমাক আশ্ৰয় লাগে আমাক আশ্ৰয় লাগে আমাক সংস্থাপন লাগে আমাক খাদ্য লাগে আমাক আশ্ৰয় লাগে আজি প্ৰজাই কিয় বিদ্ৰোহ কৰিবলগীয়া হৈছে আই কিয় চিঞৰিবলগীয়া হৈছে আজি চিঞৰা নহয় আই ডাঙৰীয়া ডাঙৰীয়া একদম ঠাণ্ডা কৰি থৈ আহো নেকি চক এতিয়া ঠাণ্ডা কৰি থৈ আহক উৎপাত বাঢ়িছে এইটো অতি সাধাৰণ কথা ৰজা ঘৰৰ সন্তৰীয়ে সাধাৰণ প্ৰজাক এসেকা দিয়াটো কোনো ডাঙৰ কথা নহয় কিন্তু ডাঙৰ কথা হৈছে সাধাৰণ প্ৰজাই য'ত অকৰ্মণ্য ৰজাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব পাৰে সেইটোহে আচৰিত কথা শুন পাই আজি এমুঠি অন্নৰ কাৰণে প্ৰজাই চিঞৰিবলগীয়া হৈছে আশ্ৰয়হীন হৈ আশ্ৰয় বিচাৰিছে নিজৰ প্ৰজাকে যদি তই অন্ন বস্ত্ৰ বা বাসস্থানৰ যোগান ধৰিব পৰা নাই তেন্তে তই সেই বিদেশী বঙালক আনি এই মোৰ ঘৰত ঠাই দিব বিচাৰিছ আমাৰ বিঘাখন জানো নিষ্পন্দ হ'ব নেলাগিব তাতে মোৰ অনুভৱ হয় ডাঙৰীয়া এই বিদেশী বঙালসকল আহিলে আমাৰ সকলোখিনিতে প্ৰভাৱ পৰিব আমাৰ খাদ্য ভাষা সংস্কৃতি এই সকলোখিনি কলুষিত হ'ব ডাঙৰীয়া ৰাজ বিষয়া হয় ৰজা ঘৰীয়াৰ ওপৰত এনেকৈ মাত মতাটো অমিচিত হোৱা নাই ইচ্ছা কৰিলে মই ইচ্ছা কৰিলে কি কৰিবি ক্ষমতা নষ্ট কৰিবি চাবি